हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल जयंत फर आसाम। मैं बर्तमान घरते आसो माने कि डिउटी पर आहिलो आरो माइस्ट्रिकत डिउटी কৰি আছিলো। এতিয়া বেৰেকত আহিছো আৰু 6টা বজাত আকৌ যাব লাগিব। ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 10টা লৈকে ডিউটি হয়। দুপৰীয়া কেতিয়াবা 2টা কেতিয়াবা 3টা বজাত ব্ৰেক হয়। এইটোৱে হৈছে আমাৰ ঘৰ। বৰ্তমান এইটো বনাই আছো। পিছফালে ঘৰটো অৱস্থাই চাবলৈ। ইয়াৰ পিছত আছে এখন মায়ং পাহাৰ। এখন মায়ং পাহাৰ হয়। মই অলপ গৈ পেলাই দেখাই আছো পাহাৰখন। এইখিনি ধান খেতি মায়ঙৰ পবিত্ৰ মায়ং বুলি কয়। এইখিনি ৰজা মায়ং। এইটো মায়ং পাহাৰ। সেইটো দেখিছে, এইটো মায়ং পাহাৰ হয়। ইয়াতে মানে কি ইয়াতে মানে কি নৰসিংহ মন্দিৰ আছে আৰু কিবা কিবি আছে। মই ইমান বিশেষকৈ নাজানো, যোৱা নাই, যাব লাগিব। তাৰপিছতে সেইফালে সেইটো পাহাৰ কমাপুৰ। এই ধান খেতিৰ মাজত মই সোমাব আহি আছো। ধান খেতিবিলাক চাব পাৰিব কেনেকুৱা হৈছে। ধান খেতিৰ মাজত সোমাই আছো এতিয়া মায়ঙৰ। খালি খেতি, এইখিনি বোৰ খেতি বুলি কয়। ইয়াৰ পিছত আকৌ খালি খেতি আৰম্ভ হ'ব। সেইটো মটৰ ঘৰ। এইফালে এইটো এটা মটৰ আছে। ইয়াতে এইটো এটা মটৰ ঘৰ। বাঁহ গছ আছে। সেইজোপা আমাৰ বাঁহ হয়, এইজোপা বেলেগৰ হয়, নাজানো কাৰ হয়। কাৰ হয় মানে আমাৰ ঘৰৰ ওচৰৰ মানুহ, এতিয়া দূৰত থাকে। এইজোপা বাঁহ গছ। সেইটো যে বিল্ডিংটো, সেইটো মাইষ্ট্ৰিকৰ বিল্ডিং হয়। সিফালে সেইটো এটা বিল্ডিং, সেইখন ব্ৰইলাৰ ফাৰ্মৰ অপজিটত আছে, মানে সিফালে আছে, ছাইডত আছে। সেইটো এটা বিল্ডিং। তাৰপিছতে তাতে মায়ঙতে আকৌ মিউজিয়াম এটা আছে। মায়ঙত বহুত কিবা কিবি আছে, তাৰে বিষয়ে বনাম আৰু লাহে লাহে। এতিয়া আৰম্ভ কৰি আছোঁ, নতুন চেনেল যেতিয়া। ভিডিঅ'টো চাই কেনে লাগিলে শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শ্বেয়াৰ কৰি কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।